নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। পথাৰত নৰা কাটি আছিলোঁ, কটা হ'ল অলপ, বেছি নহয়, এই 3-4ডৰামান হৈছে। 4ডৰামান হৈছে কটা। এতিয়া 12টা বাজিব হ'ল, 11:30 হৈছে। গাটো ধুই লওঁগৈ, গাটো ধুই স্কুলৰ পৰা ছোৱালীজনী আনিব হ'ল। স্কুলৰ পৰা ছোৱালীজনী আনি পিনি আকৌ যাব লাগিব আমগুৰি যাব লাগিব, মানে কাম এটা আছে আমগুৰিত। কামটো কৰি থৈ আহিবগৈ লাগিব, তেতিয়াহে আকৌ পাছত কৰিবলৈ মানে সুবিধা হ'ব। বেছি নহয়, 4-5ডৰামান কটা হৈছে। নৰা কাটিব নোৱাৰোঁ আজিকালি, খুব এলাহ লাগে। মানে কি হ'ল, আগতে সৰুতে যিটো জোৰ আছিলে ন নৰা কটা, আজিকালি সেইটো নাই মানে আগতেতো বহুত কাটিছিলোঁ সৰুতে নৰা কাটি বিকা মনত আছে। আজিকালি নৰা কাটিবলৈ খুব এলাহ লাগে মানে কি, অলপ কাটিলেই কিবা বিজ বাছে কৰে গাবিলাক। আহি ঘৰ পালোহি, এইপিনে গাটো ধুই ল'ব লাগে। বৰ্তমান গাটো ধুই পেলাই মটৰটো চলাব লাগিব। পানী নাই আমাৰ, আকৌ পুখুৰী নাই মানে কি হ'ল, পুখুৰী একেবাৰে পানী দুনি নাই। আমাৰ ইয়াত বহুত ওখ ঠাইটো। এতিয়া মটৰটো দি লওঁ। আমাৰ আকৌ মটৰটো একেবাৰতে নহয়, এতিয়া হ'ল বাৰু আজিলে মটৰটো হ'ল। আমাৰ হয় এইটোৱে আৰু ভগা চিগা। আমাৰ বাইদেউগৰাকীলৈ চাই দিয়ক, বাইদেউগৰাকীয়ে পূৰা ঘৰ চাফা কৰা লাগিছে দেই, পূৰা ঘৰ চাফা কৰিছে। ঘৰটো কি চাবা, ভগা ঘৰ টিঙকে মচি আছে নেকি ওপৰ পিনে। ঘৰ বনাবলৈ আকৌ পইচাই নাই, পইচা হ'লেহে বনাবা ঘৰ। এতিয়া যাওঁ, ফটাফট গাটো ধুই লওঁ, মটৰটো চলাই দিলোঁ, পানী ফিল্টাৰ হ'ব। এতিয়া গাটো ধুই আকৌ লগালগ ছোৱালীজনী আনিবগৈ লাগিব, আনি আকৌ আমগুৰি যাব লাগিব। বন্ধুসকল, আহি পালোহি নামটি পুল। আপোনালোকৰ বস্তু এটা দেখাবলৈ ৰ'লোঁ ইয়াতে, এটা ইণ্টাৰেষ্টিং বস্তু। ইয়াত মানে কি হ'ল, এই নামটি পুলখন দেখিছেনে আপোনালোকে, ৰজাদিনীয়া পুল। এইটো সম্ভৱতঃ বনাইছিলে, ৰাস্তাটোতো গদাধৰ সিংহই বনাইছিলে 1681 পৰা 1696 ভিতৰত। আৰু এই পুলখনো সম্ভৱতঃ সিমান সময়ৰে হ'ব। কিন্তু ইণ্টাৰেষ্টিং কথাটো হ'ল কি, ইয়াত যে যোনখন পুল আছে, এইপিনে সকলো ধৰণৰ গাড়ী যায়। মানে কি হ'ল, পুলখন বৰ্তমান অলপ ডেমেজ হৈছে, দেখা পাব আপোনালোকে আহিলে। বস্তুটো অলপ ফাটিছে, কিন্তু ইয়াতে কাষতে এখন ডাঙৰ, মই বৰ্তমান তাত নাই, মই ৰাতিপুৱা এখন ব্ৰিজত উঠি আছোঁ। ব্ৰিজখন বনোৱা আজি 2-3 বছৰ হৈ গ'ল, কিন্তু আজিলৈকে মুকলি কৰি দিব পৰা নাই। আমাৰ কুকুৰাচাৰ অঞ্চলৰ দল সংগঠনবিলাকে কি কৰিছে নাজানো। মানে কি হ'ল, এইখন যদি ইয়াক আমি যদি সাঁচি ৰাখিব নোৱাৰোঁ, তেনেহ'লে অনাগত দিনত ধৰক আমাৰ পাছৰ জেনেৰেশ্যনে আৰু দেখিবলৈ নাপাব যেন পাইছোঁ। কাৰণ কি হ'ল, ইয়াৰ অলপ ডেমেজ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু দাঁতিতে এখন ব্ৰিজ বনোৱা আছে, কিন্তু ব্ৰিজখনত আপুনি আহিলে গম পাব যে ইয়াত মাত্ৰ ওপৰত শিল বালিহে দিয়া আছে। ব্ৰিজখন এতিয়ালৈকে বৰ্তমানলৈকে মুকলি কৰিব পৰা নাই। আজি কিন্তু 2-3 বছৰ হ'ল এখন ব্ৰিজখন বনোৱা আজি 2-3 বছৰ হ'ল, কিন্তু এতিয়ালৈকে বৰ্তমান মুকলি কৰিব পৰা নাই। ব্ৰিজখনৰ দাঁতিত আপুনি মাটিয়ে দিয়া সম্পূৰ্ণ নাই হোৱা বৰ্তমান ব্ৰিজখন। আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব, যাতে কুকুৰাচাৰ নামটি পুল অঞ্চলৰ দল সংগঠনৰ ল'ৰাবিলাকে পায়, যাতে এই নামটি পুলটো অলপ বেৰিকেড লগাই ডাঙৰ, ইয়াত আপুনি মই ভিডিঅ' এটাৰ ওপৰত দি দিম, চাব। ইয়াত ডাঙৰ গাড়ী অহা বিলাক বন্ধ কৰিব, নহ'লে আমাৰ কাষৰ জনসাধাৰণে এই নামটি পুলটো দেখিবলৈ নাপাওঁ। কাৰণ কি হ'ল, বৰ্তমান ডেমেজ হৈছে, কিছু সংখ্যক ফাট মেলা দেখা গৈছে। সেয়েহে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, নামটি পুলৰ সকলো দল সংগঠনৰ যাতে পায়। চাই থাকিব, আৰু যদি মই কিবা ইণ্টাৰেষ্টিং পাওঁ আপোনালোকক দেখাম। বন্ধুসকল, আহি পালোহি আমগুৰি। আৰু এতিয়া ড্ৰেছ সলাই ল'লোঁ, কাপোৰ কানি সলাই লৈ এতিয়া কাম কৰিবলৈ লওঁ। হাই কৰি দিয়ক ভণ্টি। হাই। চাই থাকক, ভিডিঅ'টো চাই থাকিব, এতিয়া কি কৰোঁ আমি।
বন্ধুসকল আহি পালোহি ঘৰ। এতিয়া ৰাতি 10টা বাজিলে। ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ বাই বাই।